আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ অসম হিষ্ট্ৰীৰ এটা উল্লেখযোগ্য আলোচনা। আচলতে এই আলোচনাটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৌণ কাকতৰ লগত জড়িত পঞ্চম ষাণ্মাসিকৰ হিষ্ট্ৰী অফ মডাৰ্ণ আছাম। ইয়াতে যিটো প্ৰথম ইউনিট আছে সেই ইউনিটটো হ'ল ফ্ৰম কেৱছ টু নৰ্মেলেচি আছাম ইন আৰ্লি 19th century এণ্ড দ্য ৰাইজ অফ দ্য কলনিয়েল ৰিজিম। এই পাঠটোৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে তোমালোকে বজাৰত বহু কিতাপ পাবা, বিশেষকৈ ইংৰাজী কিতাপ। সেই কিতাপসমূহৰ ভিতৰত এছ.এল. বৰুৱাৰ এই কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম, এইচ.কে. বৰপূজাৰীৰ দ্য কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম, প্ৰিয়ম গোস্বামী কিতাপখন আছে। এনেদৰে বহু কিতাপ ইংৰাজী কিতাপ বজাৰত উপলব্ধ হৈ আছে। আৰু অসমীয়াৰ ভিতৰত দম্বৰুধৰ নাথ ছাৰৰ যিখন অসম বুৰঞ্জী, সেই বুৰঞ্জী কিতাপখন বৰ্তমান বজাৰত উপলব্ধ নহয়, আউট অফ প্ৰিণ্ট। গতিকে তোমালোকে সেইখন হয়তো বিচাৰি নাপাবা। যদি আগৰ দাদা বাইদেউৰ কাৰোবাৰ ওচৰত আছে তেতিয়াহ'লে সেইখন সংগ্ৰহ কৰি ল'বা। আচলতে অসম বুৰঞ্জীৰ এই যিছোৱা সময় 1826 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে এই সময়ছোৱা অতিকে গুৰুত্বপূৰ্ণ। কাৰণ এই সময়ছোৱাতে ব্ৰিটিছসকল অসমলৈ আহিছিল। অসমত 600 বছৰ ৰাজত্ব কৰা আহোম সাম্ৰাজ্যৰ পতন এই সময়ছোৱাতে আৰম্ভ হৈছিল। আৰু আহোম সাম্ৰাজ্যৰ পতনৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ কথা এই প্ৰসংগতে উনুকিয়াব লাগিব। তোমালোকক মই এটা পৰামৰ্শ দিব বিচাৰিছোঁ যে সদায় এই সময়ছোৱা ফ্ৰম 1826 to 1947 এই সময়ছোৱাৰ ইতিহাস অধ্যয়ন কৰোঁতে সদায় ভাল কিতাপ পঢ়িবা, ভাল আলোচনীত ওলোৱা প্ৰবন্ধ পঢ়িবা। কাৰণ এই সময়ছোৱাৰ বহু প্ৰশ্ন ভৱিষ্যতে তোমালোকৰ অসামৰিক যদি পৰীক্ষা দিয়া তেতিয়া অসামৰিক পৰীক্ষাসমূহত আহিব। এতিয়া মই এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে আমি যেতিয়া ভাৰত বুৰঞ্জী লিখিছোঁ, ভাৰতবৰ্ষৰ ইতিহাস 1757 চনৰ পৰা ধৰা 1857 চনলৈকে বা 1947 চনলৈকে যিবোৰ কিতাপ লিখিছোঁ, সেই কিতাপবিলাকত আমি অসমৰ কথাও উল্লেখ কৰিছোঁ। অসমৰ কথা ভাৰত বুৰঞ্জীত এইকাৰণে উল্লেখ কৰিছোঁ যে ভাৰতৰ স্বাধীনতা সংগ্ৰামেই হওক বা ভাৰতৰ বিভিন্ন কাম কাজতেই হওক অসমৰ অৰিহণা যথেষ্ট আছিল। আৰু সেই অৰিহণাবোৰ যদি ছাত্ৰ ছাত্ৰীসকলে নুবুজাকৈয়ে ভাৰত বুৰঞ্জী অধ্যয়ন কৰিবলৈ যায় তেতিয়াহ'লে সেই অধ্যয়ন স্বয়ংসম্পূৰ্ণ নহ'ব। সেইকাৰণেই মই ভাৰত বুৰঞ্জীসমূহত অসমৰ যিখিনি অৱদান সেইখিনি ধাৰাবাহিকভাৱে আলোচনা কৰি গৈছোঁ। যদি ছাত্ৰ বন্ধুসকলে বিচাৰা তেতিয়াহ'লে মই এখন কিতাপৰ সম্পৰ্কে তোমালোকক তথ্য দিব পাৰোঁ। ইট ইজ নট এন এডভাৰটাইজ, ডোণ্ট থিংক ডেট ইট ইজ এন এডভাৰটাইজ। আমাৰ এখন কিতাপ আছে, ভৃগুমণি নাথ আৰু দীপম জ্যোতি বুঢ়াগোহাঁই, বৰ্তমান ডক্টৰেট ডিগ্ৰী তেখেতে লাভ কৰিলে। কিতাপখন এইখন। পাণবজাৰত পাই যাবা তোমালোকে। ডিব্ৰুগড়ত হয়তো উপলব্ধ নহ'ব পাৰে, পাণবজাৰত তোমালোকে পাই যাবা। গতিকে পাণবজাৰৰ যদি অৰ্ডাৰ দি লোৱা তেতিয়াহ'লে তোমালোকে এই কিতাপখনৰ যোগেদি এই সময়ছোৱাৰ কথা পাবা। ইতিমধ্যে মই আগৰ এটা ভিডিঅ'ত বেলেগ এখন কিতাপৰ কথা কৈছিলোঁ, কিন্তু মই খবৰ কৰি গম পালোঁ যে আমাৰ সেই কিতাপখন সম্পূৰ্ণভাৱে বজাৰৰ পৰা নাইকিয়া হৈ গৈছে, আউট অফ প্ৰিণ্ট, কোনো ধৰণৰ প্ৰিণ্ট নাই। গতিকে এই পাণবজাৰত এই কিতাপখন উপলব্ধ, অসম বুৰঞ্জী। মই ইতিমধ্যে যিখন কিতাপ দেখুৱাই আহিলোঁ সেই কিতাপখন তোমালোকে পাই যাব পাৰা পাণবজাৰত। যি কি নহওক, ইয়াত ফ্ৰম কেৱছ টু নৰ্মেলেচি আছাম ইন আৰ্লি 19th century এণ্ড দ্য ৰাইজ অফ দ্য কলনিয়েল ৰিজিম, এই কথাখিনি পঢ়িবলৈ যাওঁতে আমি যিটো ঔপনিৱেশিক শাসনতন্ত্ৰ কলনিয়েল ৰিজিম, সেই কলনিয়েল ৰিজিমটো অসমত আৰম্ভ হ'বলৈ যাওঁতে কিখিনি ঘটনা সেই সময়ত সংঘটিত হৈছিল সেই সম্পৰ্কে অধ্যয়ন কৰিব লাগিব। মই তোমালোকক আকৌ কৰিছোঁ, মই কেতবোৰ আলোচনা এই কিতাপখনৰ পৰা কৰিবলৈ ওলাইছোঁ। এতিয়া এই ঘটনাবহুল ৰাজনীতিৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি ব্ৰিটিছসকলৰ আগমনৰ পূৰ্বেনো অসমৰ পৰিস্থিতি কেনেকুৱা আছিলে, বিশেষকৈ উজনি অসমৰ পৰিস্থিতি কেনেকুৱা আছিলে সেই সম্পৰ্কে কিছু তথ্য জনাটো উচিত। কাৰণ মোৱামৰীয়া বিদ্ৰোহৰ পাছত কমাত আহোম ৰাজ্য ভাগি পৰিবলৈ আৰম্ভ কৰিছিলে আৰু তাৰ ঠিক পাছতেই যেতিয়া মানসকলে ধাৰাবাহিকভাৱে 3বাৰ অসম আক্ৰমণ কৰিলে সেই সময়ত অসমৰ অৱস্থা খুবেই দুখ লগা হৈ পৰিছিল। এতিয়া মই ঠিক অলপ কথাখিনি তোমালোকৰ আগত কৈ দিব খুজিছোঁ যে 1228 খ্ৰীষ্টাব্দত চুকাফাই প্ৰতিষ্ঠা কৰা আহোম সাম্ৰাজ্যই ব্ৰহ্মপুত্ৰ উপত্যকাত এখন শক্তিশালী শাসনতন্ত্ৰৰ পাতনি মেলি বৰ অসমৰ ভেটি গঢ়িছিল। কিন্তু 17শ শতিকাত
সেইখিনি সময়ছোৱাত আহোম ৰাজতন্ত্ৰত সিংহাসন কেন্দ্ৰিক যি খোৱা কামোৰা আৰম্ভ হ'ল সেই খোৱা কামোৰাৰ ফলতে কিন্তু কিছুমান বিভেদকামী শক্তি অসমত মূৰ দাঙি উঠিছিল আৰু সেই বিভেদকামী শক্তিসমূহৰ নিৰন্তৰ প্ৰত্যাহ্বানৰ ফলতে আহোম ৰাজ্য লাহে লাহে ভাঙোনমুখী হ'বলৈ ধৰিছিল এনে সময়তে গৌৰীনাথ সিংহৰ বাবে সেই সময়ত অসমৰ শাসকসকল দুৰ্বল আছিল কাৰণে পাত্ৰমন্ত্ৰীসকলে যথেষ্ট ভূমিকা ল'বলগীয়া হৈছিল সেই সময়ত গৌৰীনাথ সিংহ আছিলে অসমৰ ৰজা বা শাসক আৰু তেওঁ কি কৰিছিলেগে উপায়ন্ত হৈ তদানীন্তন গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ সহায় বিচাৰিছিলে 1792 খ্ৰীষ্টাব্দ যে অসমখন ৰক্ষা কৰিব লাগে আৰু সেই লৰ্ড কৰ্ণৱালিছে অসম ৰক্ষা কৰিবলৈ এদল সৈন্য পঠিয়াইছিলে আৰু সেই সৈন্য দলৰ নেতৃত্ব বহন কৰিছিলে কেপ্টেইন ৱেলছে আৰু কেপ্টেইন ৱেলছে অসমৰ আভ্যন্তৰীণ যিবিলাক অপশক্তি আছিলে সেইখিনি আঁতৰাবলৈ কেতবোৰ বৰকন্দাজ সৈন্য বাহিনী লৈ অসম অভিমুখে আগবাঢ়ি আহিছিল কিন্তু সেই সময়তে ব্ৰিটিছ চৰকাৰে পলিচি অফ নন ইণ্টাৰভেনশ্যন অৰ্থাৎ অহস্তক্ষেপ নীতি গ্ৰহণ কৰাত কেপ্টেইন ৱেলছৰ সেই যিটো অভিযান আছিলে অসমৰ আভ্যন্তৰীণ যিবোৰ অপশক্তি সেইবোৰ নাশ কৰাৰ ক্ষেত্ৰত সেয়া কিন্তু সফল হোৱা নাছিলে যি কি নহওক তেওঁ আংশিকভাৱে সফল হৈছিলে আৰু সেই সময়তে অসমত এটা অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে ৰজা গৌৰীনাথ সিংহৰ মৃত্যু হৈছিলে আৰু এনে অৱস্থাত পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিলে পাত্ৰমন্ত্ৰী আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে অসমৰ ৰাজ যিটো ভাৰ আছিলে সেয়া চম্ভালি লৈ যিখিনি মোৱামৰীয়া নেতা আছিলে মোৱামৰীয়া নেতা সৰ্বানন্দ সিংহক নিজৰ ফলীয়া কৰিবলৈ বেংমৰা চুক্তি স্বাক্ষৰিত কৰিছিলে আৰু এই বেংমৰা চুক্তিৰ সম্পৰ্কে তোমালোকে যদি বিশেষভাৱে চাবলৈ খোজা তেন্তে এছ.এল. বৰুৱা স্বৰ্ণমতা বৰুৱাৰ এই কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম 353 পৃষ্ঠাত চালেই হ'ব বেংমৰা চুক্তি স্বাক্ষৰ কৰিছিলে সৰ্বানন্দ সিংহৰ লগত পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু তাৰ দ্বাৰা মোৱামৰীয়াসকলক তেওঁ নিজৰ মিত্ৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু মোৱামৰীয়াসকলক নিজৰ কৰি লৈছিল যদিও পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ যি কাম কাজ আছিল সেই কাম কাজত বহু সমসাময়িক আহোম বিষয়া অসন্তুষ্ট হৈ পৰিছিল আৰু সেইকাৰণে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিপৰীতে বহু আহোম বিষয়াই কেতবোৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল এইখিনি মই পঢ়ি দিছোঁ পূৰ্ণানন্দ বুঢ়াগোহাঁই এনে কাৰ্যক্ষমতা আৰু সক্ৰিয়তাত এছাম আহোম ৰাজবিষয়াৰ ঈৰ্ষান্বিত হৈ তেওঁক হত্যা কৰিবলৈ 1802-3 খ্ৰীষ্টাব্দত এক গোপন অভিসন্ধি কৰি পানীমুৱা নামৰ এজন লোকৰ নেতৃত্বত সন্মিলিত হৈছিল যদিও এই আঁচনি সফল হোৱা নাছিল ইয়াৰ পাছত কমলেশ্বৰ সিংহক যথাযথ পথ প্ৰদৰ্শন কৰোৱাই পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বিচক্ষণতাৰে আহোম ৰাজতন্ত্ৰক আগবঢ়াই নিছিল 1810 খ্ৰীষ্টাব্দত কমলেশ্বৰ সিংহৰ মৃত্যু হোৱাত চন্দ্ৰকান্ত সিংহক আহোম ৰাজপাটত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বহুৱাইছিল আৰু নিজেই এজন শক্তিশালী বিষয়াৰ ৰূপত অৱতীৰ্ণ হৈ আহোম ৰাজপাট পৰিচালিত কৰিবলৈ চেষ্টা চলাইছিল কিন্তু নাবালক হোৱাৰ স্বত্তেও চন্দ্ৰকান্ত সিংহই লাহে লাহে দেখিছিলে যে পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষমতাশালী হৈ পৰিছে সেইকাৰণে তেওঁ অন্য কেতবোৰ বিষয়াৰ লগ লাগি পূৰ্ণানন্দ বুঢ়াগোহাঁইক উফৰাবলৈ যত্ন কৰিছিল 1814 খ্ৰীষ্টাব্দত বদনচন্দৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চন্দ্ৰকান্ত সিংহই সতৰাম চাৰিঙীয়া ফুকন দৈচুঙীয়া বামুণ জগধৰ চাৰিঙীয়া ফুকন মথন লাবাং হাজৰিকা দোলাকাষৰীয়া ফৈদৰ বাঞ্চী লাখী হৰিকে আদি কৰি 97 জন গণ্যমান্য ব্যক্তিৰ সহযোগিতাত পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছিল যদিও ষড়যন্ত্ৰৰ কথা সদৰি হৈ পৰাত 77 জন লোকক পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মৃত্যুদণ্ডৰে শাস্তি বিহিছিল গতিকে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে তেওঁৰ বিৰুদ্ধে হোৱা যি ষড়যন্ত্ৰ সেই কথা গম পাই 77 জন লোকক শাস্তি বিহিছিল গতিকে তোমালোকে চোৱা যে সেই সময়ত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে ৰাজপাট চম্ভালিবলৈ চেষ্টা কৰিছিল যদিও তেওঁৰ বিৰুদ্ধে কিমান শক্তিয়ে অহৰ্নিশে মূৰ দাঙি উঠিছিল সেই সময়ছোৱাত এইদৰে এটা কেওটিক চিটুৱেশ্যন অশান্তিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল ইয়াৰ পাছত কি হ'ল যিটো ষড়যন্ত্ৰকাৰী দল আছিলে সেই দলটোৰ লিডাৰ আছিল নেতা আছিল বদনচন্দ্ৰ বৰফুকন বদনচন্দ্ৰই বংগদেশৰ গভৰ্ণৰ জেনেৰেলক এই বুলি পতিয়ান নিয়াবলৈ চেষ্টা চলাইছিল যে পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে
সমগ্ৰ আহোম ৰাজতন্ত্ৰ বিপথে পৰিচালিত কৰি পেলাইছে আৰু অসমক বচোৱাৰ স্বাৰ্থত কোম্পানীয়ে অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমলৈ সেনাবাহিনী প্ৰেৰণ কৰা উচিত। বদন চন্দ্ৰই কৰা এই আবেদনৰ সমৰ্থনত চন্দ্ৰকান্ত সিংহই 1815 খ্ৰীষ্টাব্দত ক্ৰমে 12 ছেপ্টেম্বৰ আৰু 12 নৱেম্বৰত কোম্পানীলৈ সামৰিক সাহায্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু বদন চন্দ্ৰৰ এই অনুৰোধ কোম্পানী প্ৰশাসনে উপেক্ষা কৰাত তেওঁ বংগদেশৰ পৰা কলিকতা আৰু তাৰ পাছত ব্ৰহ্মদেশলৈ যাত্ৰা কৰিছিল আৰু ব্ৰহ্মদেশত বদন চন্দ্ৰই ৰজা বডৌপায়াক ৰাজধানী অমৰাপুৰত সাক্ষাৎ কৰিবলৈ সক্ষম হৈছিল আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে মান সেনাৰ সাহায্য লাভ কৰিবলৈ তেওঁ সমৰ্থ হৈছিল। ব্ৰহ্মদেশৰ ৰজাৰো আহোম ৰাজ্য জয় কৰি ৰাজ্যৰ সীমা বঢ়োৱাৰ পৰিকল্পনা এটা মনতে পূৰ্বৰ পৰা আছিল। ইতিহাসবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ মতে মান ৰজা বডৌপায়াই অসম আৰু আভাৰ মাজত স্থিত মান ৰজাৰ কৰতলীয়া, মুগডিং, ভামু আৰু ময়িঙৰ শাসনকৰ্তাসকলক প্ৰত্যেককেই 5000কৈ সেনাসহ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে অসমলৈ যাবলৈ নিৰ্দেশ দিছিল। এয়াই আছিল মানৰ অসম আক্ৰমণৰ আয়োজন। ইয়াৰ পৰৱৰ্তী আলোচনাত আমি মানৰ অসম আক্ৰমণ সম্পৰ্কে পঢ়িম আৰু লগতে পঢ়িম ইয়াণ্ডা বসন্তীৰ বিষয়ে। গতিকে তোমালোকে বুজিলা যে কিদৰে ব্ৰিটিছসকল অহাৰ পূৰ্বে অসমত আভ্যন্তৰীণ কন্দলৰ ফলত এক অশান্তিকৰ পৰিস্থিতি সৃষ্টি হৈছিল আৰু ইয়াৰ নেতৃত্ব বহন কৰিছিল কোনে? বদন চন্দ্ৰ বৰফুকনে।